নমস্কাৰ, মই জোন আপোনালোক সকলোকে মোৰ কিচেনলৈ স্বাগতম জনাইছোঁ। এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ আমাৰ ভিডিঅ' নটিফিকেশ্যনবোৰ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। মই লৈছোঁ অসমৰ ফেমাছ ফুৰবি ডেইৰী মিল্কৰ 200 গ্ৰাম পনীৰ। এয়া চাওক, মই এইখিনি হাতেৰে ভাঙি লৈছোঁ। এইটো টুকুৰা হিচাপে আছিল, এইখিনি হাতেৰে নমতো, সেইকাৰণে এইখিনি মই এটা গ্ৰাইণ্ডাৰ জাৰত দিম। মই লৈছোঁ এটা গ্ৰাইণ্ডাৰ জাত, ইয়াত দিম পনীৰখিনি। কৰিলে হাতৰ কষ্টখিনি বাচি যাব আৰু কম সময়ৰ ভিতৰতে সেইখিনি আমি ৰেডি কৰিব পাৰিম। মই এতিয়া গ্ৰাইণ্ড কৰা হ'ল। মই লৈছোঁ এখন থাল, ইয়াতে পনীৰখিনি ঢালি ল'ম। আমাক মুঠিব নালাগিব, ভাল স্মুথ এটা পেষ্ট ৰেডি হৈছে। একেলগ কৰি মই সমানে দুভাগ কৰি ল'ম। একভাগ ল'ম, এভাগ এটা বাতিত থৈ দিম আৰু এভাগ মই অলপমান মঠি ল'ম। বেছি মঠা দৰকাৰ নাই, কাৰণ আমি গ্ৰাইণ্ডাৰত মঠিছোঁৱে। গ্ৰাইণ্ডাৰত মঠাৰ কাৰণে বেছি মঠিব নালাগে, অলপ মঠিলেই হ'ব। 10-5 মিনিট কোনো মঠিব নালাগে, অকল 2 মিনিটমান মঠিলেই হ'ব। চেনি গুড়ি 2 চামুচ, ইয়াতে মই এতিয়া হাতেৰে অলপ অলপকৈ মঠি ল'ম। এনেকৈ মঠি ল'ম। মই অলপমানহে মঠিছোঁ, মঠি এটা স্মুথ ড' তৈয়াৰ কৰিছোঁ। আমি গ্ৰাইণ্ডাৰত পিচি লৈছোঁ, সেইকাৰণে আমাক বেছি মঠিব নালাগে। চাওক স্মুথ হৈছে, এইখিনি ইমান চফ্ট হৈছে, বেছি মঠা দৰকাৰেই নাই। মিঠাইখিনি বনাওঁতে বেছি টাইম নালাগে। যদি মিক্সিত পিচি লোৱা পনীৰখিনি, আৰু যদি আপোনালোকে ঘৰত পনীৰ বনোৱা তেতিয়াহ'লে মিক্সিত পিচি ল'লে বেছি টাইম নালাগিব, স্মুথলি পেষ্ট হ'ব। মই গেছৰ ফ্লেম অন কৰিছোঁ। গেছৰ ফ্লেম অন কৰি ইয়াতে এটা বহুৱাই দিম। ইয়াতে ঘি তেল একো ব্যৱহাৰ কৰিব নালাগে, এইখিনি দি দিছোঁ, ড'খিনি দি দিছোঁ। এতিয়া অলপমান ভাজি ল'ম। চাওক চেনিখিনি গলি গৈছে, সেইকাৰণে অলপ পানী ওলাইছে। এতিয়া দিম আধা কাপ কনডেন্স মিল্ক। দিয়াৰ পিছত এইখিনি মই লাৰি থাকিম এনেকৈ এতিয়ালৈকে 3-4 মিনিট ড'খিনি ভজা হ'ল। এতিয়া মই ল'ম এইখিনি থালত মই এই ড'খিনি ঢালি ল'ম। যিখিনি আধা বাতি এটাত থৈ দিছিলোঁ সেইখিনিও ইয়াতে এড কৰি লওঁ। এতিয়া এই ড'খিনিয়ে ভালদৰে গৰম আছে, ড'খিনি ভালদৰে এনেকৈ মঠি ল'ম। মঠি ল'লে কি হ'ব, দুয়োটাই স্মুথ হ'ব। এনেকৈ ৰোল কৰি ল'ম। এতিয়া অলপ অলপকৈ ড' লৈ এটাকৈ লাড়ু বনাই লওঁ। এতিয়া চাওক মোৰ লাড়ু হ'ল। এনেকৈ আমি গোটেইখিনিয়ে লাড়ু বনাই ল'ম। আৰু এতিয়া মই ইয়াত ইফাইতে পাউডাৰ গাখীৰৰ আধা বাতি লাড়ুখিনি সেই গাখীৰত দি চাৰিওপিনে লগাই ল'ম। চাওক মোৰ লগোৱা হ'ল, অলমষ্ট লগোৱা হ'লে মোৰ লাড়ুকেইটা এটাকৈ গোটেই লাড়ুকেইটা এনেদৰে বনাই ৰেডি কৰিম। চাওক ৰেডি হ'ল আমাৰ কাঁচাগোল্লা লাডু ৰেডি।